এইখিনি চাগ এয়া হৈ গ'ল কালি আলহীৰ কাৰণে এইফালে মুৰ্গী অনা হৈছে দুটা আলহীৰ কাৰণে অনা হৈছে ৰঙা দহি ৰঙা ঊলটো লৈছোঁ এইখন হয় চাদৰখন এয়া চাওক নমস্কাৰ স্বাগতম জনাইছোঁ মই অন্য ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই আৰু দেখিছে মই মানে আহিলোঁ ঘৰলৈ আহিলোঁ লখিমপুৰ ঘৰলৈ আহিলোঁ আৰু আজি ভাবিছোঁ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বুলি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰোঁ শেষলৈকে চাব বুলি আৰু ৰুমটো দেখি গম পাইছে মই ক'ত আছোঁ আৰু ঘৰলৈ আহিলোঁ যিহেতু কৈছোঁৱে ঘৰলৈ আহিলোঁ বুলি তাৰপিছত ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিওঁ আৰু ৰাতিপুৱা আগবেলাটো ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰা নহ'ল কাৰণটো এইটোৱে যে ছোৱালী এডমিশ্যন কৰিলোঁ আজি স্কুললৈ গ'লোঁ তালৈ গৈ অকণমান টাইম লাগিলে বাৰু বেছি টাইমো নালাগিলে তাৰপিছত আহি এইটো কাম বন আছিলে সৰু সুৰা কৰিলোঁ কৰি মেলি ভাবিছোঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বুলি আৰু মানে মই আজি চাদৰ এখন মানে নিজে দহি বাতিম বুলি ভাবিছোঁ জীৱনত কেতিয়াও কৰি পোৱা নাই বাৰু কিন্তু আজি প্ৰথম কৰিম বুলি ভাবিছোঁ তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ কেনেকুৱা হয় নাজানো বাৰু আপোনালোকে অকণমান ক'ব পিছত কমেণ্ট কৰি বেয়া হৈছেনে ভাল হৈছেনে তেন্তে চাদৰখনো দেখুৱাই দিওঁ আৰু মানে কৰি চাওঁ শিকি চাওঁ প্ৰথম যিহেতু কৰিব লাগে এইবোৰ কাম সৰু সুৰা কিছুমান তেন্তে শিকিবলৈ চেষ্টা কৰিছোঁ দেখুৱাই আছোঁ বাৰু আপোনালোকক আৰু চাদৰখনৰ কথা কৈছিলোঁ যিহেতু চাদৰখন এইখন হয় এইখন চাদৰ ইয়াৰ আগটো মই চিলাই লৈছোঁ এনেকৈ তাৰপিছত এইখন চাদৰখন কেনেকুৱা লাগিছে ক'ব বাৰু আৰু মাজে মাজে বুটা আছে চাদৰখনৰ পৰা আপোনাক মেলি দেখুৱাম আৰু দেখুৱাই আছোঁ আৰু ইয়াৰ লগত মই এইটো ৰঙাটো পাতিম ৰঙা দহি এইটো ৰঙা ঊলটো লৈছোঁ এইটো চাওক ৰঙা লৈছোঁ ইয়াৰ ৰঙাটোৱে মিলিব ইয়াৰ লগত এইখন হয় চাদৰখন এয়া চাওক আৰু এনেকৈ মাজে মাজে বুটা আছে এনেকৈ এয়া গোটেই চাদৰখনতে আছে বাৰু এয়া চাওক ৰিলেক্স দিয়া আছে ইয়াত
এতিয়া সন্ধিয়া হৈ গ'ল আৰু এখন মানে কৰা হ'ল, আধা কৰা হ'ল মানে আধা মানে এটা ছাইডটো সম্পূৰ্ণ কৰা হ'ল আৰু ইটো ছাইডটো থাকি গ'ল কৰিবলৈ। এইফালে চাওক কেনেকুৱা হৈছে নাজানো বাৰু, প্ৰথমবাৰ কৰিছোঁ যিহেতু অকণমান বেয়াও হৈছে বাৰু। এয়া অকণমান সৰু ডাঙৰ হৈছে এটা দুটা, কিন্তু তথাপিও মোৰ হিচাপত ঠিকে আছে বাৰু, পাৰিম আৰু কৰিবলৈ এনেকৈ। আৰু একাপ খাই লওঁগৈ গৈ পিনি। আৰু মানে দেহাকো মাতি আছোঁ এইফালে পঢ়িবলৈ তাৰ নাহে একদম। আজি যিহেতু এডমিশ্যন কৰা হ'ল, অকণ কিতাপতো মন দিবলৈ নাই, নপঢ়ে, কিতাপ অকণ নপঢ়ে, পঢ়িবলৈ মন নকৰে। আৰু তাকে মাতি আছোঁ মই তাই নাহে আৰু এতিয়া ভাবিছোঁ চাহ একাপ খাওঁগৈ। আৰু আমাৰ বিহু এবাৰ আগতীয়া মানে আলহী আহিব, তাৰ বাবে মায়ে পিঠা কেইটামান বনাইছিলে, তিল পিঠা। তো সেনেকৈ এতিয়া খাই পিনি তাৰপিছত দেহাকো অকণমান পঢ়ুৱাই মেলি ইটো ছাইডটো কৰিম, যদি পাৰোঁ কৰিম আৰু মানে ভাবিছোঁ কৰিম বুলি ইটো ছাইডটো। তাৰপিছত ভাতৰ যোগাৰো কৰিবলৈ হ'ব। এইফালে বৌ পাকঘৰত সোমালেই। আৰু অকণমান পিছপিনৰ ৰুমটো, আমাৰ মানে ৰুমটো অকণমান ধোৱা লাগিব পাৰে। আজি এতিয়া অকণমান ধূনা দিয়া হ'ল, ধূনা দিয়াৰ কাৰণে অকণমান ধোৱা লাগিছে চাগে দেই, ভিডিঅ'ত মানে ভালকৈ নাহিব পাৰে। আৰু বৌ এতিয়া পাকঘৰত সোমাইছে গৈ পিনি, তাৰপৰা তালৈও যাম, পাকঘৰলৈ যাম, কি বনোৱা হয় তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে এয়া হ'ল, আৰু এইফালে চাওক এতিয়া এয়া লাল চাহ আৰু তিল পিঠা মজাকৈ লৈ ল'লোঁ। এতিয়া বহি চাহ একাপ খাই লওঁ ধুনীয়াকৈ। আৰু এইফালে চাওকচোন কোন ল'ৰা ছোৱালী বাৰু এনেকৈ ডাইনিঙত বহি চাহ খাই থাকে, দেহা হা? সোনকালে চাহ খোৱা। ছেভেনটো ক'লে গ'ল, ছেভেনটো ভাত খাব গ'ল নেকি? ভাত খাবলৈ গ'ল। 8 9 10 11 12 13 14 আৰু এইফালে কালি আলহীৰ কাৰণে এইফালে মুৰ্গী অনা আছে। ইয়া পানী থোৱা আছে। এইয়া চাওক, এইয়া মুৰ্গী চাওক, দুটা আলহীৰ কাৰণে অনা হৈছে। এইফালে এয়া বৌয়ে পূৰা মুৰ্গী বন্ধা লাগি গৈছে, কালি আলহী হয় নাই। এইফালে মই অকণমান নাচ কৰিছে বাৰু, একো নাই, হৈ যাব। এইফালে আমাৰ পুত কি আছে, এইকেইটা কালি খাব লাগিব ন, এইকেইটা আমাক কালি খাব লাগিব হা। নাই মুৰ্গীটো ঘোঁৰা গাড়ী চলোৱা, ভয় কৰিছে, গাড়ী চলাইছে। আগফালে আমাৰ এই দেহা দুটা কুকুৰাক চাউল দিবলৈ আহিছে। ক'ত এই সেনেকৈ নাখায় নহয়। এইফালে আমাৰ দেহা পূৰা মোবাইলৰ মানে কাৰেণ্টটো গুচি গ'ল যে, পুত সেনেকৈ নাখায় আৰু হা। আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে পূৰা মস্তিকৈ বৌয়ে ভাত বাঢ়িলে। আৰু এতিয়া এইফালে ভাত বনোৱা হৈছে আজি পূৰা নিৰামিষ। আৰু এইফালে হৈছে দালি, তাৰপিছত বনোৱা হৈছে গুটি আলু আৰু পটলৰ ভাজি, ভেন্দি ভাজি আৰু বেঙেনা পিটিকা, আৰু লগত আছে মান ধনিয়া আৰু নৰসিংহ পাতৰ চাটনি। আৰু এনেকৈ এতিয়া গৰম গৰমকৈ ভাতটো খাই লওঁ, যিহেতু বৰষুণৰ বতৰ, মস্তিকৈ।